জনাইছোঁ মোৰ ইউটিউব চেনেল দিয়া জিন্দগী জিতুলৈ বহুত দিনৰ মূৰত আকৌ এবাৰ আহিছোঁ আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ নতুন বিষয় লৈ। আহক আমি আজি নতুন বিষয়টোৰ ওপৰত কথা পাতোঁ। আজি আমাৰ বিষয়টো হৈছে টকা। মানে কি সকলোৰে মনত আহে বা 100ৰ ভিতৰত হয়তো 90% মানুহে এইটো ভাবে যে বৰ্তমান সময়ত টকাই সকলো। ক'ৰবাত 10% এনেকুৱা আছে যি নেকি ভাবে টকা সকলো নহয়, মৰম ভালপোৱা সকলো। মৰম ভালপোৱা হ'লে টকা একো নহয়, এনেকুৱা মানে ভবা হয়তো আছে। মুখত ভবা মানুহ আছে, কিন্তু অন্তৰৰ পৰা চবেই জানে যে বৰ্তমান সময়ত টকাই সকলো বুলি। গতিকে মই আজি টকা সকলো হয়নে নহয় এই বিষয়ে মই বহুত বেছি নকওঁ, জাষ্ট এটা মোৰ লগত জড়িত এটা সৰু ষ্টৰী এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বন্ধুসকল, সৰুকালৰ স্মৃতি সকলোৰে লগত জড়িত থাকে। আজি মই কথা পাতিম মোৰ সৰুকালৰ এটা সৰু স্মৃতিৰ লগত জড়িত এটা ঘটনা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মোৰ খুৰা এজন আছে, মোৰ দেউতাককৈ যিজন সৰু আৰু তেওঁৰ ছোৱালী এজনী আছিলে, নাম মাম্পী। তাৰ সৰুৰ পৰা সিহঁতে দেৰগাঁৱত থাকে আৰু কেতিয়াবা আহিলে মোৰ ভনী হয় আৰু লগতে মোৰ ভাল বন্ধু। আমি যেতিয়া বহুত দিনৰ মূৰত আহে, আমি সিহঁতৰ মানে কি হয়, সিহঁত আহিলে ইয়াত বহুতে সকলোৱে ৰেচপেক্ট কৰে। আমাক আমাৰ পৰিয়ালৰ মানুহখিনিয়ে আমাক সেইটো সন্মান নকৰে যিটো সন্মান সিহঁতক কৰে। সেইটো দেখি এনেকুৱা লাগে, মনে মনে ভাবোঁ যে সিহঁতৰ টকা পইচা আছে। মানে খুৰা অলপ আমাৰ তুলনাত যিহেতু ভাল আছিলে তেতিয়া, খুৰা বহুত টকা পইচা আছে, গতিকে তেওঁক ইমান সন্মান কৰে। সিহঁতৰ ছোৱালীজনীক সকলোৱে মৰম কৰে, আমাক মৰম নকৰে। আচলতে সেইটো সময়ত বয়স যেতিয়া আমাৰ 4-5-7 বছৰমান বয়স হ'ব মোটামুটি, তেতিয়া এনেকুৱা লাগিছিল। কিন্তু সেইখিনি সময়ত আমি তেনেকৈ ভাবিছিলোঁ যদিও আমি সত্য নাছিলোঁ। মানে কি, সিহঁতে বহুত দিনৰ মূৰত আহে, গতিকে সিহঁতক মৰম কৰে সকলোৱে। আমাক সদায় পাই থাকে আৰু সেইটো কাৰণে হয়তো আমি সেইটো বস্তু অনুভৱ কৰা নাছিলোঁ। বা যি নহওক, যেতিয়া আহে আমি মানে কি হয়, প্ৰায় বহু কথা পাতোঁ, খেলোঁ, উমলোঁ। এইবিলাক কৰাৰ মাজত আমি কেতিয়াবা কি হয়, কিছুমান কথাৰ ওপৰত যুক্তি তৰ্ক কৰোঁ। কেতিয়াবা বহুত বেছিভাগ যুক্তি তৰ্ক এনেকুৱা হয়, আমাৰ মনবিলাক কি আছিলে তেতিয়া, আমি ধৰক মই ভাবোঁ বিশেষকৈ তেতিয়া যে সিহঁতৰ ইমান পইচা পাতি আছে, গতিকে সিহঁতৰ চবেই মৰম কৰে, সন্মান কৰে, আহিলে ইমান হেৰি কৰে। দাদা দাদীহঁতে সিহঁতক ইমান মৰম কৰে, সিহঁতৰ টকা আছে, আমাৰ নাই কাৰণে আমাক দাদা দাদীহঁতে মৰম নকৰে নেকি বা পৰিয়ালৰ মানুহে নকৰে নেকি, তেনেকুৱা ভাবিছিলোঁ। কিন্তু তেনেকুৱা নহয়। তেনেকুৱা পৰিস্থিতিত কি হৈছিল, আমি তেওঁলোকক যুক্তি তৰ্ক কৰিছিলোঁ যে তেতিয়া সৰু আছিলোঁ, তেতিয়াই মনত এইটো মানে সোমাই গৈছিল যে টকাই সকলো, টকা অবিহনে পৃথিৱীত একো নাই। আৰু তাই মানে কি কৈছিলে, মোৰ লগত সদায় যুক্তি তৰ্ক কৰিছে, টকাই সকলো নহয়। এই বস্তুটো তাই এইটো কাৰণে ফিল কৰা নাছিল যে টকাই সকলো নহয়, কাৰণ তাই সেইটো বয়সত হয়তো এই ভণ্টিজনী গমেই পোৱা নাছিল যে টকা পইচাই যে কিবা আছিলে। সিহঁতে দেউতাহঁতৰ আছে, আহিলে বহুত দিনৰ মূৰত মৰম কৰে, সিহঁতে ফিলেই কৰা নাছিলে এইবিলাক। মানে আমি ফিল কৰিছিলোঁ। গতিকে আমি ভাবিছিলোঁ কি এইখিনি সময়ত টকাই সকলো। আমি এইবিলাক কথাক লৈ প্ৰায় যুক্তি তৰ্ক কৰি থাকোঁ। আৰু এই বস্তুটো জীৱনত মানে কি লাহে লাহে বয়স পাৰ হৈ আহিল, সময় পাৰ হৈ আহিল, আমি ডাঙৰ হ'লোঁ, সিহঁতো ডাঙৰ হ'ল। এতিয়ালৈ মানে কি আছিলে, এই বস্তুটো অন্তৰত ৰৈ গ'ল। আৰু এতিয়াও আমি ভাবোঁ যে বৰ্তমান সময়ত টকা পইচাই সকলো, বেলেগ বস্তুৰ ভেলু নাই। কিন্তু এতিয়া লাহে লাহে অনুভৱ কৰিছোঁ, সেইখিনি সময়ত যিখিনি সময়ত আমি এই কথাটোক লৈ যুক্তি তৰ্ক কৰিছিলোঁ, তেতিয়া ধৰা সিহঁত সৰু আছিলে, আমিও সৰু আছিলোঁ। এইটো অনুভৱ কৰা নাছিল যে দেউতাকৰ আহে কাৰণে বহুত দিনৰ মূৰত আহে, বহুত দিনৰ মূৰত আহিলেতো যিকোনো মানুহক মৰম কৰা যায়। আৰু সিহঁত মৰম লগাও আছিল, ছোৱালীকেইজনী ভণ্টিকেইজনী বহুত মৰম লগা আছিল। গতিকে টাউনৰ পৰা আহে ধুনীয়া, আমাৰ গাঁৱৰ সমাজৰ লগত যেতিয়া আহে, বহুত দিনৰ মূৰত থাকে, আহি মানুহ এটা মানে সিহঁতৰ প্ৰতি এটা বেলেগ মৰম হৈছিল। আৰু সেইটো কাৰণে কি হৈছিল, সিহঁতক চবেই মৰম কৰিছিল। আৰু আমাকতো কোনোবাই বেয়া পাইছিল আমি নাভাবোঁ, কিন্তু আমাক সদায় পাই থাকে। আৰু মই বুলিয়ে নহয়, তেনেকুৱা বহুতো আছে। কি হয়, গাঁৱত থকা আমাৰ ঘৰৰ ওচৰত থকা ঘৰৰ মানুহজনক সন্মান মানে কি মৰমটো কি হয়, দেখুওৱা নাযায়। কিন্তু মৰমটো সকলোৰে প্ৰতি সদায় থাকে, কিন্তু দেখুওৱা নাযায়। সিহঁত যেতিয়া আহে মৰম, আমি মানে ভিতৰে কি হৈছিলে, জালিচ ফিল হৈছিলে, সিহঁতক ইমান মৰম কৰে, আমাক নকৰে। তেতিয়া আমি অন্তৰত এইবিলাক কথা আহি গৈছিল যে সিহঁতৰ টকা আছে কাৰণে মৰম কৰে নেকি। কিন্তু এতিয়া লাহে লাহে ৰিয়েলাইজ হৈছে যে সেইটো নাছিলে তেনেকুৱা। কিন্তু এই বস্তুটো যিটো অন্তৰত আছিলে যে টকা অবিহনে বৰ্তমান সময়ত একো নাই, পইচা মানে টকা থকা মানে আপোনাৰ সন্মান আছে, মৰম আছে, চব আছে। আৰু টকা নাই মানে আপোনাৰ সন্মান মৰম একো নাই। এই কথাটো এতিয়াও মনলৈ আহে। এতিয়াও কেতিয়াবা লগ পাওঁ, কেতিয়াবা যেতিয়া যাওঁ তালৈ বা সিহঁতো ইয়ালৈ আহে, কেতিয়াবা সময় পালে এতিয়াও আমি যুক্তি তৰ্ক কৰোঁ। এতিয়াও তাই সেই আগৰ যিটো
তাইৰ যিটো চিন্তাধাৰা আছিল যে টকা সকলো নহয় বুলি যিটো তাই ভাবিছিল, এতিয়াও তাই সেইটোতেই মানে কি একমত। আৰু মই এতিয়াও মানে কি মোৰ যিটো মানে টকা নহ'লে পৃথিৱীত একো নাই বুলি এইটোত মই এতিয়াও একমত। গতিকে কিন্তু এতিয়া সময়ৰ লগত কিছুমান থিয়ৰী তাইও চেঞ্জ কৰিছে, মই চেঞ্জ কৰি এইটো হয় যে টকাই সকলো নহয়, কিন্তু টকাৰ বৰ্তমান সময়ত যথেষ্ট প্ৰয়োজন। এই বস্তুটো তাইও বুজি পাইছে, ময়ো এতিয়া বুজি পাইছোঁ যে টকা সকলো নহয়। কেতিয়াবা কি হয়, কিছুমান মানুহে বহুত টকা থাকিলে মানুহে সন্মান নকৰে, যদি টকাটো শুদ্ধ টকা নহয়। মুখতে চাওঁতে চবে নমস্কাৰ চালাম কৰিব পাৰে, কিন্তু মানুহ যোৱাৰ পিছতে আকৌ থু পেলাই দিয়ে, এনেকুৱা অৱস্থা। গতিকে টকা সকলো নহয়, এতিয়াও ফিল কৰিছোঁ। কিন্তু এইটোও নোহোৱা নহয় যে টকাৰ অবিহনে বৰ্তমান সময়ত একো নাই, আৰু সিহঁতে ফিল কৰিছে। গতিকে আজি এই ভিডিঅ'টোৰ দ্বাৰা বা এই ভিডিঅ'টোৰ জৰিয়তে মোৰ সেই সৰুকালৰ কিছুমান মুহূৰ্ত মনত পেলালোঁ। আৰু এই ভিডিঅ'টো মোৰ সেই ভণ্টিজনী নাম মাম্পী, তাইলৈ মানে কি স্পেচিয়েলি ডেডিকেট কৰিছোঁ। গতিকে আশা কৰোঁ য'তে আছে মানে ভালে থাকক, কুশলে থাকক। আৰু যিটো মোৰ আৰু ভণ্টিজনীৰ মাজত দাদা আৰু ভণ্টিৰ যিটো সম্পৰ্ক, আৰু দুজনী ভণ্টি আছে, এপি ফাৰ্মিং, মাছৰুম, ইহঁতো আছে। কিন্তু সিহঁত এতিয়া বহুত সৰু আছিল যে, গতিকে সিহঁতৰ লগত ইমান ক্ল'জনেছটো নাছিলে। কিন্তু মাম্পী মোৰ সমান বয়সীয়া আছিল কাৰণে আমাৰ মাজত কম আছিল, আৰু সৰুকালত আমি বহুত উমলিছিলোঁ। গতিকে আজি ভিডিঅ'টোৰ দ্বাৰা এই ভণ্টিজনীলৈকো মানে মনত পেলোৱা হ'ল, আৰু এটা সৰু কথা ৰাইজৰ লগত শ্বেয়াৰ কৰি মনটো ভাল লগা হ'ল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে, আৰু যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু কমেণ্টত জনাবলৈ নাপাহৰিব যে আপুনি কি ভাবে, বৰ্তমান সময়ত টকা পইচা সকলো হয় নে নহয়। আপোনাৰ কমেণ্টলৈ অপেক্ষা কৰিম, আৰু যদি ভাল লাগে শ্বেয়াৰ কৰিব। ধন্যবাদ। ভিডিঅ'টো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব চেনেলটো, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু আগলৈ ভাল ভিডিঅ' বনাবৰ কাৰণে উদগনি জনাব। ধন্যবাদ।